হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আপোনালোকে চাই আছে মোৰ ব্লগ মানে মোৰ চেনেলৰ নামটো হৈছে কমল ব্লগছ মই আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ কেনেকুৱা ব্লগ বনাব পাৰোঁ আপোনালোকক দেখুৱাব পাৰোঁ কি ধৰণে আপোনালোকে এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ মই নাজানো গতিকে ভিডিঅ'টো বনোৱাৰ আগত মই ভাবিলোঁ আপোনালোকক কেইটামান কথা কৈ ল'ম বুলি তো গাইজ আপোনালোকক যে অলপ আগতে কৈ গৈছিলোঁ মই যে আপোনালোকক ভিডিঅ'টো বনোৱাৰ আগতে কেইটামান কথা ক'ম বুলি কথাকেইটা হ'ল নম্বৰ 1 যদি গাইজ মই ভিডিঅ'টো বনোৱাৰ মাজে মাজে কেতিয়াবা বেয়া শব্দ বা বেয়া ৱৰ্ড কৈ পাওঁ বা ভুলতে কেতিয়াবা কথাটো ভালদৰে স্পষ্টকৈ মুখৰ পৰা ফুটি নাহে আপোনালোকে ক্ষমা কৰি দিব মই লাহে লাহে ভাল কৰিবলৈ পূৰা ট্ৰাই কৰিম আচ্ছা তো গাইজ আৰু দ্বিতীয়টো হ'ল যদি আমাৰ কেমেৰা কোৱালিটি ভাল নহয় বা ভিডিঅ' কোৱালিটিটো ভাল নহয় আপোনালোকে প্লিজ ক্ষমা কৰি দিব আমাৰ হাততো তেনেধৰণৰ মোবাইল বা কেমেৰা নাই গতিকে আমি যিমানটো পাৰোঁ নিজৰ পৰা দেখাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আগলৈ ভিডিঅ'টো আৰু চাই থাকক চলো ভাই দেখো अब मैं क्या करता हूँ তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি প্ৰথমটো ব্লগলৈ আজি মই নতুনকৈ ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ কেনেকুৱা ব্লগ বনাব পাৰোঁ কেনেকুৱা ধৰণৰ আপোনালোকক হহুৱাব পাৰোঁ কেনেকৈ কি দিব পাৰোঁ সেইখিনিতো নাজানো বাকী ব্লগটো বনাই গৈ থাকোঁ আপোনালোকে মৰমেৰে চেনেহেৰে ফুল ছাপোৰ্ট কৰিব গাইজ যিমানখিনি পাৰোঁ আপোনালোকক মোৰ ফালৰ পৰা সকলোখিনিয়ে দেখাম গতিকে গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এখন ৰেচিপি পৰাই আৰম্ভণি কৰোঁ ফাৰ্ষ্ট ব্লগটো তো গাইজ সকলোবোৰ দেখাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ দেখা পাব আজি ফুল ধামাকা হ'বনে ফুল খেমেকা হ'ব গতিকে গাইজ শেষলৈকে পূৰা ভিডিঅ'টো চাই থাকিব তো গাইজ এইখনেই হৈছে মোৰ আপোন গাঁওখন আৰু গাঁৱৰ এইটো চাইডে এটা আছে ৰাস্তা এই ৰাস্তাটো অলপ কেঁচা আৰু এইফালে এখন আছে গাইজ বৰ্তমানটো ধান অনাৰ ছিজন হয় আঘোণ মাহ চলি আছে ধান অনা নিয়া কৰি আছে তো গাইজ ভাবিলোঁ কি পটককৈ গৈ পেলাই বজাৰৰ পৰা আহোঁগৈ ভাবিলোঁ মাংস লৈ আহোঁগৈ আৰু ইয়াৰ লগতে গাইজ কি মাংস আনো কেনেকৈ বনাওঁ কি বনাওঁ ক'ত বনাওঁ কেতিয়া বনাওঁ সকলোবোৰ দেখা পাব এই ভিডিঅ'ৰ জৰিয়তে গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তেন্তে গাইজ ব'লক মাৰ্কেটৰ পৰা আহোঁ মাৰ্কেট গ'লে মই চুলিও কাটিবলৈ আছে গাইজ চুলিখিনি বহুত লম্বা হৈ গৈছে আৰু মাংসও আনিব আছে মাংস আজি ফুল ধামাকাৰ মতে ফুল ৰেচিপি বনাম কি বনাওঁ সকলো দেখাম আপোনালোকক আৰু সকলো দেখা পাব ভিডিঅ'ৰ জৰিয়তে গাইজ আমাৰ এইফালে চাওক গাইজ Hey y'all, come look at this. গাইজ এইফালে চাওক হেতা গাড়ী লৈ ৰেডি হ'লেই হেতা ঐ ক'ত যোৱা বজাৰ কিয় মাংস খাওঁ লাগিছে নেকি লোকৰ পইচাৰ মাংস আৰু হয় নাই গাইজ মোক সি লুটি দিছে আজি ফাৰ্ষ্ট ব্লগ বুলি কৈ তাক বোলে মাংস ৰেচিপি বনাই খুৱাব লাগে অলপ দেৰি নকৰি ব'লক গৈ থাকোঁ বজাৰলৈ আৰু বজাৰ পোৱাৰ লগে লগে কি হয় আৰু নাজানো পাওঁ নে নাপাওঁ সেই বস্তুটো বিচাৰি যোৱা বস্তুটো গতিকে ভিডিঅ'টো পূৰা চাই থাকক আৰু যিমানটো পাৰোঁ মোৰ ফালৰ পৰা দি আছোঁ লাহে লাহে আৰু শিকিম আৰু দিবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে হেতাৰ লগতে গৈ থাকোঁ নে কি হেতা হয় নাই লোকৰ পইচাৰ মাংস তাৰ দাঁত দেখিছে নাই গাইছ লোকৰ পইচাৰ মাংসটো তেন্তে ব'লক গাইছ দেৰিটো বহুত হৈ আছে আৰু এতিয়া টাইম হ'ল আপোনালোকৰ গাইজ বৰ্তমান টাইম হ'ল আপোনাৰ 4:18 গতিকে আৰু দেৰি কৰিব নোৱাৰি ব'লক বজাৰৰ পৰা আহোঁ সোনকালে তো গাইজ আমাৰ ভকুৱাই কিন্তু বৰ মজাকৈ গাড়ী চলাইছে দেই গাড়ী চলাই কেনে লাগিছে তোমাৰ ভাল লাগিছে নি ক'ৰবাত পেলাই একো নামাৰিলে হ'ল আৰু তো গাইজ বজাৰলৈ বেছি দূৰ নহয় ইয়াৰ পৰা মাত্ৰ 3-4 কিলোমিটাৰ আৰু পামগৈ বেছি দূৰ নালাগে গতিকে ভকুৱাই গাড়ী চলাই থাকক আৰু আগৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম তেন্তে শেষলৈকে ভিডিঅ'টো পুৰা চাই থাকক
চাই আহি বজাৰ পাই গ'লেহি বজাৰৰ পৰা পুৰা মাল চালখিনি লৈ লওঁ লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ তো গাইজ বৰ্তমান মই আছোঁ চেলুনত চুলিখিনি কাটি লওঁ কাটি পেলাই আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ তো গাইজ চুলিও কাটি হ'ল বজাৰো কৰি হ'ল বৰ্তমান গৈ থাকোঁ ঘৰত গৈ পেলাই ফুল ধামাকা কৰোঁগৈ পাৰ্টি কৰোঁগৈ আৰে ইয়াৰ যোৱা আগতে আহি গ'ল ট্ৰেক্টৰখন তো ঘূৰাই আনি পেলাই যাব লাগিব আগৰ পৰা এনেকৈ আগলৈ গৈ এই খুৰা চাইড দিব মোৰ গাড়ীখন ঘূৰাই দে গাড়ীখন ঘূৰাই লৈ গৈ থাকোঁ আৰে খুৰা আকৌ মাজত ৰখি আছে দাদা চাইড দিয়ক হে দাদাই চাইছে ঘূৰি পেলাই গাইজ ঘৰলৈ যোৱাৰ আগত ই ক'লে বস্তু দুটা ল'বলৈ আছে মানে গাইজ মাংসত দিবলৈ মছলাখিনি ল'বলৈ আছে গতিকে মছলাখিনি লৈ লওঁ লৈ পেলাই দেখাই আছোঁ A few inches later. তো গাইজ বৰ্তমান হেতাই আৰু মই বজাৰৰ পৰা আহি পাই গৈছোঁহি আৰু আপোনালোকক দেখাবলৈ ওলাইছোঁ আচল মালটো আৰু আপোনালোকে গেষ্ট কৰিব আচল মালটো কি মাংস হ'ব পাৰে গাইজ আপোনালোকে তলত কমেণ্টত জনাব গাইস আসল মালটো ইয়াত আছে গাইস কি হ'ব পাৰে বাৰু গাইস কি হ'ব পাৰে এটা জানো নি কি আছে নাজানো এটা জানো জানো কি আছে নাজানো নি তোৰ কাৰণে আজি আনিব লগা হ'ল তই কলি কাৰণে তোৰ নকৰালেতো নানিলো হয় এটা আজি খাবি আৰু ধামাকা হ'ব নেকি হ'ব নি এনেকৈ ক'লে নমনে অলপ জোৰ দে ভাই হ'ব নেকি মানে ৰেচিপিটো বাহিৰতে বনাম বুলি ভাবিছোঁ আৰু বাহিৰত মানে চোতালতে বনাম বুলি ভাবিছোঁ ৰাতি এফালে আপোনাৰ কাষত জোন ওলাই আছে গতিকে চৌকাত খৰি কেইটামান জাপি জুইডাল ধৰি ভাই খৰি আনিব লাগিব তো গাইজ খৰি কেইটামান লৈ আহি দেখাই আছোঁ আমাৰ সেইটো ঘৰত খৰি উলিয়াই সৰু চাইজৰ খৰি উলিয়াই গাইছ এইটোত কাঠ চাট খৰি চৰি পেলাই থৈ দিছোঁ আৰু খৰি তো গাইছ বৰ্তমান আমাৰ জুই জ্বলি গ'ল কেৰাহীখন পাতি লওঁ হেতা ক'ত গৈছিলি নি বা আমাৰ কাৰিকৰ হেতা নি হেতা কাৰিকৰ তুমি নেকি হয় কাৰিকৰ খানা কেনে বনাব আজি খানা বহুত টেষ্টি হ'ব ধামাকা হ'ব নি হ'ব আজি দেখিলেহে গম পাম গাইছ কাৰিকৰ আজি খানা কেনেকুৱা বনায় বৰ্তমান কেৰাহীখন গৰম হৈ গৈছে মিঠাটো অলপমান দিলোঁ মিঠাটো লিমিটতহে দিম গাইছ ইমানটো জোখত আৰু আপোনালোকে বনালে আপোনালোকৰ জোখত দি ল'ব পাৰে মইতো দিম ইমানখিনি বাছ হৈ যাব কেৰাহী তেল দি দিলোঁ আৰু মাংসখিনিতো অলপ তেল দি পেলাই ইয়াতে মছলাখিনি সানি লওঁ গাইছ তেনেকৈ আপোনালোকৰ জোখত তেলটো দি ল'ব মই মোৰ জোখত দি আছোঁ এইটো বৰ্তমান কাম নাই এইটোৰ পৰা অলপমান গাইছ মছলা লৈ ল'লোঁ ইয়াত বাছ ঢালি দিলোঁ তো গাইছ এতিয়া আমি দিম মছলা পাউডাৰ এইটো হৈছে চিকেন মছলা এবাৰ অলপমান মোৰ জোখৰ দি আছোঁ গাইছ এইটো হ'ল মিট মছলা আৰু এতিয়া আহিব গৰম মছলা আৰু তাৰপিছত আহিব গাইছ হালধি আপোনালোকৰ নিজৰ ইচ্ছামতে যিমান দিব পাৰে দি ল'ব ইয়াত মই নকওঁ কিমান দিব লাগে তাত মিঠাতেল আৰু অলপমান দি দিওঁ যিমান আছে অলপমান নিমখ দিওঁ এটা মিক্স কৰি লওঁ খাবা আৰু এই হেতা খাবি আজি মাংস তো গাইছ পুৰা মিলাই হৈ গ'ল আমাৰ কেৰাহীখনো গৰম হৈ গৈছে দেখাই গৈছে বনাই পেলাই তো গাইছ তেল গৰম হৈ গৈছে এতিয়া মেইন যাব মালখিনি গাইছ দেখিয়ে মুখৰ পানী रहा नहीं जाता तड़प ही ऐसी है ना গাইছ লোভ লাগি গৈছে খাওঁ লাগি গৈছে গাইছ তো এই গ'ল গাইছ দেৰা গ'ল হাত ধুবলৈ মই এতিয়া বৰ্তমান মাংস বনাই আছোঁ গাইছ শুনিছোঁ হেনো হেতাৰ বোলে মাংস হৈ গ'ল এটা মাংস হৈ গ'ল নেকি হেতা এটা মাংস হৈ গ'ল নি ৰাইজক দেখাব পাওঁ নে তো গাইছ মই ঢাকনিখন দাঙি আপোনালোকক মাংসখিনি দেখাই আছোঁ দেখিবলৈ পাইছে মাংস উতলি আছে ভাত মুখত পানী আহি গৈছে গাইছ ভাত গিয়াৰ লগাই আছে গাইছ ভাত আজি সোৱাদহে বলা এটা
লাইছে গাইস চিকেন মছলা দিম অলপ অলপ চিকেন মছলা দিব নেকি অলপ অলপ দিম অলপ অলপ তো খাবলৈতো হৈ গৈছে আৰু সেই চিকেন মছলা বুলি অলপ দি দিয়ে দিয়া জলদি দিয়া এইটো আকৌ কি দিয়ে এইটো মিট মছলা নেকি এইটো দিলে আৰু খাই ভাল লাগিব চাগে পুৰা টেষ্ট নেকি তো গাইছ আজি মাংসত কিমান দম খালেহে গম পাম আজি দম আছে নে নাই মাংসত পুৰা দম আছে তো আপুনি বাক লৰাই দিয়ক তাৰপিছত আৰু খাম আৰু A few moments later. গাইজ বনাই গৈ পূৰা হৈ গ'ল অলপ চলপ খায়ো দিলোঁ ভিডিঅ'টো কৰিব পাহৰিছিলোঁ তেনেকুৱা এটা মনত পৰিলে যে ভিডিঅ'টো কৰি দেখাওঁ বুলি আমাৰ হেতাই এগঢ়া খাই দেখাব এটা ধৰা এগঢ়া তোমাৰ ষ্টাইলত ধৰা ভালকৈ ধৰা হোৱা নাই ভালকৈ কেনেকুৱা লাগিছে খাই বহুত ভাল হৈছে अच्छा মই মাংস অকণ লৈ পেলাই এগঢ়া মাৰি চাওঁ কেনেকুৱা লাগে কোনে বনাইছিলে कौन है ये लोग कहां से आते हैं তো গাইজ ভাত চাত খাই হৈ গ'ল এতিয়া আমি গোটেই মুখাই আমাৰ গোটেই ফাইল মুখাই জুই ফুৱাই আছে ওৰা কিবা ক'বা নেকি একো নকওঁ একো নোকোৱা নেকি ভাত খাই কেনেকুৱা লাগিল বহুত টেষ্টি লাগিল তো গাইজ ঠাণ্ডা দিনত ভাত খাই জুই ফুৱাৰ আমোদটোৱে বেলেগ ভাত খাই হৈ গ'ল বৰ্তমান ভাবিলোঁ জুইকে ফুৱাই লওঁ ঠাণ্ডাৰ দিন আৰু ভিডিঅ'টো ইয়াতে খতম কৰোঁ বুলি ভাবিছোঁ বেছি লম্বা কৰি নাথাকোঁ